বাহ বৌক আজিকালি দেখিবই নোপোৱা হলো মহেন্দ্ৰ দেখো ক'ত আহিলি তোৰ ওচৰতে আহিলো ৰ বিশেষ কথা এটাৰ কাৰণে আৰু বিশেষ কথা কি হৈছে অইন একো টকা 5,000 লাগে গোটত আছেনে পইচা গোটত নাথাকা নহয় কেতিয়ালৈ লাগে তোক মোক লাগে মঙলবাৰলৈকে মঙলবাৰলৈ কিয় লগা হ'ল তোক এই ৰ এইবাৰ মানে ছোৱালীজনীক সেই নৱোদয়ত এডমিশ্যন দিম সেইকাৰণে লাগে আৰু মঙলবাৰে এই ভাগিনটোকো গুৱাহাটী নি চেকআপ কৰাব লাগে পইচা একদম হাতত নাই সেইকাৰণেহে তোৰ ওচৰলৈ আহিলোঁ পইচা কেইটামান নাথাকা নহয় বাৰু পইচা মোৰ হাতত নাই বৰ্তমান 2,000 টকাকে লৈছা তাকে লৈ আহ ল হিয়া ফুল ফুলিব তুমি আহিলে মনমে নাচিব তুমি আহিলে বাৰে বাৰে মনে তোমাকে মাতিছে 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 টিকটক টিকটক বুকুতে বাজিছে টিকটক টিকটক ওই মৰিলি ক'ত গলি তই ৰাতিপুৱা তুমি মৰিলি নেকি কি হ'ল এজনী শান্তি নাই একেবাৰে ৰীল এটা বনাব আহিছোহে শান্তি নাই ৰহ কৈছোঁ দাদা মোবাইলটো এবাৰ দিব নেকি ঘৰলৈ এবাৰ ফোন কৰোঁ তুমি কোন নহয় দাদা আমি আহি থাকোঁতে এক্সিডেণ্ট এটা হ'ল ভৰিত মোৰ ভণ্টীয়ে কষ্ট পাইছে ঘৰলৈ খবৰ এটা দিব লাগে নহয় দাদা মোবাইলটো এবাৰ দিয়ক না মই কথা পাতি দি আছোঁ ঠিক আছে লোৱা বাৰু এই যে নৌমাটি দলংখন তাতে এক্সিডেণ্ট হৈছে ভণ্টীয়ে ভৰিত বহুত কষ্ট পাইছে দেউতা আপুনি আহক না সোনকালে তাইক হস্পিটেলত ভৰ্তি কৰি আহিছোঁ আপুনি আহক সোনকালে মামা তৰি আহি তাতে কি হ'ল মোবাইলটো এটা লৈ গ'ল কোনে এই ল'ৰা এটা আহিছিল ফোন এটা কৰো বুলি এনেকৈ যি ওলাই গ'ল আৰু নাহিলা তই ঘৰতে সম্পদ দিয়া কি হয়তো আকৌ চুৰ কৰিব আহিব পাৰে যোৱা সুস্মিতা শুনিছনে সুস্মিতা কি হ'ল আকৌ কোনোবা চক্ৰীয়ে ফোন কৰিছে আৱাজটো কিন্তু ভাল আছে দেই